हेलो फ्रेंड की खबर आशा करूँ सकलो भाले आछे। आज अन्य एटा भिडिओ লৈ आइছো तेनेकुवा भिडिओটো आरम्भ करूँ। केला गुटी मैं कोकोपिटत केने गजालो आपनालोके भिडिओটো शेषলৈকে চাব যাতে সম্পূৰ্ণ বুজি পাব। এই পুলিখিনি দেখিছে এইখিনি আমাৰ এতিয়া 15 দিনৰ পুলি এতিয়া 2 পাট বা 3 পাট আহিছে। এই কেলা পেকেটটো লৈছে ভিএসএন কোম্পানী। ইয়াৰ প্ৰথমে পেকেটটো কাটি লওঁ, তাৰ পিছত গুটি কেইটামান উলিয়াই আপোনাৰ गुटी केटामान उलियाई लै जामिसन चाम केनेका है। तो मैं प्रथम ये पेकेटो काटी लैसो। मैं ये पेकेटो काटी लैसो। एटा गुटी केटामान उलियाई लम, तार पिছত जामिसन चाम केनेका कि आए। तो ये प्रथम गुटी केटामान उलियाई लैसो। केला गुटी सदाय टान गुटी हेकाने याक बेसी তিয়াले बेसी ভাল रिजाल्ट पाय। हेकाने 24 घंटा তিয়াले बेसी ভাল रिजाल्ट पाबो। एबारे मैं 24 घंटा তিয়াই लम गुटीखिनि। केला गुटी सदाय टान गुटी हेकाने 12 घंटा बा 24 घंटा তিয়াले হয়। तो मैं एटा 24 घंटा তিয়াই दिसो। आज एकेबार नतुन पद्धति एटा आपनालोके देखाम कोकोपिटत केने गजाब लागे। तो मैं एटा गुटीखिनि उलियाई लैसो। मैं ये 4टा गुटी তিয়াইছো। तार पिছত ये कोकोपिटो जाने आपनालोके एटा नारिकলৰ बाकৰি गुৰি। तो मैं এইখিনি गुटीखिनि ইয়াত দি লৈ तार पिছত गाब दिम। तार पिছত ये कोकोपिटो लोৱাৰ পিছত আমরা এটা गुटी দিছো आके মাজত দিম। तार पिছত ইয়াৰ ওপৰত আকৌ कोकोपिट दिम। मैं केला गुटीखिनि दिया হৈ গ'ল। तार पिছত আকৌ ওপৰত कोकोपिट দি দিম। तार पिছত ইয়াত पानी स्प्रे কৰিব লাগিব। এটা ইয়াত আপোনাৰ पानी स्प्रे কৰিব যাতে गुटीखिनि तिति থাকে আৰু ডামেজটো সোনকালে হৈ যায়। तो मैं এইখিনি पानी स्प्रे কৰি দিছো। ভালকে স্প্রে কৰি দিছো যাতে কোকোপিটটো ভালকে তিতি যায়। তেতে জেকটো থাকিলে ডামেজটো সোনকালে আহিব। যদি আপোনালোকৰ স্প্রে নাই তেনে আপোনাৰ বাল্টিং এটাত এই কাপোৰ টুপলাটো কৰি লৈ আপুনি জুবিয়াই দিব। জুবিয়াই দিলে আপোনাৰ কোকোপিটখিনি ধুনীয়াকৈ তিতি যাব। এটা মই গুটিখিনি তিয়া হৈ গ'ল। তাৰ পিছত কোকোপিটখিনিও তিয়া হৈ গ'ল। তাৰ পিছত ইয়াক টুপলাটো কৰি ল'ম। তাৰ পিছত গাপ দিম। আজি নতুন পদ্ধতি এটা কৰিছো, আপোনালোকে চাই থাকিব। এই কেলা আৰু কোকোপিট যোনটো টুপলা কৰিছে এইটো ভালকে বান্ধি লৈছো। এতিয়া বান্ধি লৈ ইয়াক মই এতিয়া গাপ দিম। তো গাপ দিয়া পদ্ধতিৰে আজি নতুন কেলা গুটি গজোৱা আজি একেবাৰে নতুন পদ্ধতি এটা লৈছো। এই তাৰ কাৰণে মই লৈছো এই টেমা এটা। এই টেমাটোত আমি টুপলাটো যোনটো কৰি থৈছো তাত ইয়াত ভৰাই দিম। তাৰ ঢাকন দি ভালকে বন্ধ কৰি য'ত ৰ'দ পৰি থাকে তাত আপোনাৰ থৈ দিম। কেলা গুটি সাধাৰণতে সোনকালে নগজে, সেইকাৰণে আমি 8-9 দিনলৈকে ইয়াত থ'ম। তাৰপিছত ইয়াৰ ৰিজাল্টটো চাম কি আহে। ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকন টিপিটো যাতে সময়ে সময়ে নটিফিকেশ্যন পাই থাকে। তো মোৰ এই গুটিখিনি আজি পুৰা 9 দিন হৈ গ'ল। তো 9 দিন পিছত চাওঁ ইয়াৰ ৰিজাল্ট কি আহিছে। তো মই প্ৰথমে ঢাকনটো খুলি লৈছোঁ। এতিয়া এই টোপোলাটো আপোনাক খুলিম কি ৰিজাল্ট আহে। তো আপোনালোকে চাই থাকিব। টোপোলাটো ভালকৈ টানকৈ বান্ধি দিছোঁ যাতে এয়াৰ টাইট হৈ যায় আৰু ডামিশ্যন সোনকালে আহি যায়। তো মই আজি 9 দিন হৈ গ'ল। এইটো পেকেটটো মই লাহে লাহে খুলিম যাতে ইয়াত যদি ডামিশ্যন আহিছে গুটিখিনি আপোনাৰ ভাঙি যাব পাৰে। সেইকাৰণে মই লাহে লাহে খুলিম। ৰছী খোলা হৈ গ'ল। তাৰপিছত মই কোকোপিটখিনি লাহে লাহে আঁতৰাই দিম যাতে গুটিখিনি ধুনীয়াকৈ ওলাই যায় আৰু ভাঙি নাযায়। এই গুটিখিনি কোকোপিটখিনি লাহে লাহে আঁতৰাই চাইছোঁ। ইয়াত অকণমান ডাইমেনশ্যন অহা যেন লাগিছে। এইটো কেলা গুটি দিওঁ। কেলা গুটিখিনি আজি 9 দিন হৈ গ'ল। 9 দিন পিছত চাওক ধুনীয়াকৈ ডাইমেনশ্যন আহি গৈছে। মই 4টা গুটি দিছিলোঁ, কেইটা ডাইমেনশ্যন আহিছে তাকো মই চাই লওঁ। তো মই এতিয়া 2টা গুটি ডাইমেনশ্যন দেখিছোঁ। আৰু এটা 2টা চাওঁ কি ডাইমেনশ্যন আহিছে। তো এইখিনি মই গুটিখিনি উলিয়াই লৈছোঁ। গুটিখিনি মই এতিয়া কফি কাপ এইটো লৈছোঁ, তলত ফুটা এটা কৰি দিছোঁ যাতে পানীটো ওলাই যায়। এই কফি কাপটোৰ শুকান গোবৰ, কেঁচুসাৰ, মাটি সকলো ভালকৈ মিক্স কৰি ভৰাই লৈছোঁ। কেলা গুটি মোৰ 3টা ডাইমেনশ্যন আহিলে সেইকাৰণে 3টা কাপ লৈ লৈছোঁ। এতিয়া এটা গুটি দি দিম। তাৰপিছত অলপ মাটি দি গুটিখিনি ভালকৈ ঢাকি দিম। অলপ মাটি দি গুটিখিনি ঢকাৰ পিছত আকৌ অলপ পানী দি দিম যাতে গুটি শুকাই নাযায়। পানী দি তাৰপিছত যদি ৰ'দটো অকণ পৰি থাকে তাতে এই কাপখিনি থৈ দিম যাতে ডাইমেনশ্যনটো সোনকালে আহি যায়। যোনটো গুটি নগজে সেইটো আকৌ টেমাত ভৰাই আকৌ ৰ'দত দি থ'ব। মোৰ এই 3টা গজালি আহিল, এটা গজালি অহা নাই। তো মই এতিয়া আকৌ ভৰাই দি দিছোঁ। যদি গুটিটো ভাল থাকে আপোনাৰ ডাইমেনশ্যন আহিব, যদি বেয়া হয় ডাইমেনশ্যন নাহে। তো মই গুটিখিনি দিয়াৰ পিছত অকণ মাটি দি দিছোঁ যাতে গুটিটো ঢাক খাই যায় আৰু শুকাই নাযায়। তাৰপিছত অলপ পানী দিব লাগিব। তো মই এইখিনি দিয়াৰ পিছত অলপ পানী দি দিছোঁ। এই গুটিখিনি আজি পানী দিলোঁ। আকৌ 2 দিন বা 3 দিন মূৰত অকণ আকৌ পানী দি থাকিব যাতে গুটিখিনি ডাইমেনশ্যন সোনকালে আহি যায়। কেলা গুটি যদি এইবাৰ কফি কাপ বা অন্য পিপিত লগাই লয় পিছত আপোনাৰ লগাবলৈ সুবিধা হয়। তো মই 3টা গুটি দিছিলোঁ, 3টাই ধুনীয়াকৈ গজি আহিলে। তো আজি এইখিনি 15 দিনৰ ৰিজাল্ট। তো 15 দিনত ধুনীয়াকৈ গুটিখিনি গজি আহিল। তো এয়া কেলা গুটি মোৰ এমাহৰ ৰিজাল্ট ধুনীয়াকৈ এতিয়া পুলিখিনি হৈ গ'ল। তো এতিয়া মই মূল জেগাত লগাব পাৰিম। তো আপোনালোকে এইভাগে কৰি ল'ব পাৰিব। যদি কফি কাপ বা পিপিত পচাই লয় তেতিয়া আপোনাৰ পোক আক্ৰমণৰ পৰা বহুতো ৰক্ষা পায়। এয়া আছিল কেলা গুটি গজোৱাৰ নতুন পদ্ধতি। তো ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি থ'ব যাতে সময়ে সময়ে নটিফিকেশ্যন পাই থাকে। আপোনালোকে লাইক এটা নকৰে প্লিজ লাইক এটা কৰি দিব, তেতিয়া ভিডিঅ' বনাবলৈ খুব ভাল লাগে। ভিডিঅ' চোৱাৰ বাবে হৃদয়ৰ ধন্যবাদ। ফৰ ৱাচিং ভিডিঅ'। নেক্সট ভিডিঅ' পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ। টেক কেয়াৰ এণ্ড বাই। জয় হিন্দ, জয় ভাৰত।